আসসালামু আলাইকুম বন্ধুসকল, মোৰ মনত এটা কথাই বাৰে বাৰে খুন্দাই আছে। কথাটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰি মুঠেই শান্তি পোৱা নাই, যাৰ কাৰণে ভাবিছোঁ কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কথাটো হ'ল, তছলিমা নাছৰিন নামৰ যিগৰাকী লেখিকা, তাই 19 জানুৱাৰী 2023 তাৰিখত টুইট কৰিলে তাই বোলে এতিয়া সম্পূৰ্ণৰূপে হেণ্ডিকেপ, তাৰমানে স্থায়ীভাৱে হেণ্ডিকেপ হৈ উঠিছে। এতিয়া মই মনত কৰি দিব বিচাৰিছোঁ, তুমি দেখোন কৈছিলা ইছলাম হেণ্ডিকেপ ধৰ্ম, ইছলামক লৈ ঠাট্টা কৰিছিলা, ইছলামক লৈ উপলঙা কৰিছিলা। এতিয়া কেনে লাগিছে? এতিয়া তাৰ তুমি যি ঠাট্টা কৰিছিলা, যি উপলঙা কৰিছিলা, তুমি 2013 চনৰ 6 মে তাৰিখত টুইট কৰিছিলা ইছলাম নেকি হেণ্ডিকেপ ধৰ্ম। কিয় এতিয়া তুমি ইছলামক লৈ উপলঙা কৰাৰ কাৰণে এতিয়া নিজেই এই উপলঙাৰ পাত্ৰ হৈ উঠিছ? তুমি ইছলামক হেণ্ডিকেপ বুলি কৈছিলা, এতিয়া তুমি নিজে হেণ্ডিকেপ হৈ উঠিলা। গতিকে সাৱধান হৈ যোৱা, আগলৈ যাতে তুমি এনেকুৱা ভুল আৰু নকৰা। ইছলামক লৈ উপলঙা কৰিলে, ইছলামক লৈ ঠাট্টা কৰিলে তাৰ পৰিণতি ভয়ানক, তাৰ শাস্তি ভোগ কৰিবই লাগিব। আল্লাহ তাআলাই কাকো এৰি নিদিয়ে, আল্লাহৰ শাস্তি লাহে লাহে হয়, একেবাৰে নহয়। গতিকে আল্লাহৰ শাস্তি এতিয়া তুমি ভোগ কৰিব লাগিব। ইছলাম বিদ্বেষী ব্যক্তিসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে সাৱধান হৈ যাওক। এতিয়াও সময় আছে, আপোনালোকে সাৱধান হৈ যাওক, নহ'লে কিন্তু আপোনালোকে ইয়াৰ পৰিণতি বহুত ভয়ানক শাস্তি ভোগ কৰিব লাগিব। গতিকে এতিয়াও সময় আছে, সাৱধান হৈ যাওক। আগলৈ যাতে ইছলামক লৈ ঠাট্টা উপলঙা নকৰে, তাৰ বাবে আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ শান্তি ধৰ্ম, আমাৰ ভাল লাগিছে, আমি শান্তিৰে থাকিব বিচাৰিছোঁ। আমাক উপদেশ দিয়াৰ কোনো প্ৰয়োজন নাই। আমাৰ সৎ বুদ্ধিৰে, আমাৰ জ্ঞানেৰে যোনটো ভাল লাগিছে আমি সেইটো কৰি আছোঁ। গতিকে আমি ইছলামক শান্তি পাইছোঁ, ইছলাম আমাৰ ভাল লাগে, ইছলাম আমাক শান্তি দিছে। গতিকে আমি ইছলাম পালন কৰি যাম আগলৈ, যাতে ইয়াত আপোনালোকে কোনো বাধা দিব নিবিচাৰে। আপোনালোক এদিন মৰিব লাগিব, আমিও মৰিম। চাব সেইদিনা কোনে কিমান শাস্তিত আছে, কোনে কিমান শান্তিত আছে। গতিকে মই এইখিনিতে সকলোকে অনুৰোধ জনাম, সকলোৱে দোৱা কৰক। যিসকল ব্যক্তি ইছলামক লৈ ঠাট্টা মস্কৰা কৰি থাকে, তেওঁলোকৰ কাৰণে দোৱা কৰক, যাতে আল্লাহ তাআলাই সকলোকে নেক হায়াত দান কৰে, সকলোকে সৎ বুদ্ধি দান কৰে। আল্লাহ তাআলাই সকলোকে যাতে হেদায়ত দান কৰে, যেনেকৈ হেদায়ত দান কৰিছিল উমৰ ৰাদিয়াল্লাহু তাআলা আনহুক যেনেকৈ আল্লাহ তাআলাই হেদায়ত দান কৰিছিল, ঠিক তেনেকৈ সকলো ইছলাম বিদ্বেষী ব্যক্তিসকলক যাতে আল্লাহ তাআলাই হেদায়ত দান কৰে, তাৰ কাৰণে সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাম। আল্লাহ তাআলা তাতে বেছি বেছিকৈ আপোনালোকে দোৱা প্ৰাৰ্থনা কৰক।